হাতত আঙুলটি মানে এইবিলাক মানে অলপ সৰু সুৰা এক্সিডেণ্ট হৈছে মানে অলপ বাম্পাৰ অফাৰ চলিব মানে বহুত ধুনীয়া অফাৰ চলিব আৰু মাৰ যোনটো মইনা ৱাৰ্ডৰোব তো এনেতো 10% থাকিবই তাৰ ওপৰত আৰু অলপ মানে আপোনাৰ ডিছকাউণ্ট থাকিব বেছিকৈ ডিছকাউণ্ট থাকিব তো আপোনালোকে চলি আহিব মোৰ পৰা মাটিশালত বোৱা তো এইযোৰ যদি আপোনালোকে ল'ব আহে আপোনালোক এই ভিডিঅ'টো চাইকিনে যদি আহে ডাইৰেক্ট আপোনাৰ সো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমৰ গৌৰৱ ব্লগ। সো গাইজ বহুত দিনৰ মূৰত দোকানৰ পৰা একেবাৰে লাইভ ষ্টাৰ্ট কৰিলোঁ। মা বহি আছে চাওক কিবাটো চেঞ্জ লাগিছে আপোনালোকক চাগে তো ইণ্টেৰিয়ৰ চেঞ্জ কৰিছোঁ অলপ মানে কাপোৰ বহুতখিনি নোহোৱা হ'লে বিকজ মই কাজিৰঙা এক্সপ'ত আছিলোঁ প্লাছ আপোনাৰ ৰঙিয়াত কি সভা বুলি আছিল কি সভা আছিল শংকৰ অভিৱেশন নে কি আছিল তাতে আছিলোঁ। তো কাজিৰঙা এক্সপ'টো আমি বহুত ভাল ৰেচপঞ্চ পাইছোঁ মানুহবিলাকৰ। তো চবে বহুত ধুনীয়া ধুনীয়া কাপোৰ নিছে বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছিলে। তো বিহুৰ এতিয়া মই আপোনালোকক ক'ব লৈছোঁ বিহুৰ বাম্পাৰ ষ্টক মানে আহিব আৰু নতুন নতুন মাল আহি আছে আৰু আপোনালোকক মই এটা সঁচা কথা কৈ দিওঁ বিহুৰ বাম্পাৰ অফাৰ চলিব মানে বহুত ধুনীয়া অফাৰ চলিব আৰু মাৰ যোনটো মইনা ৱাৰ্ডৰোব বুলি চেনেলটো আছে বা ফেচবুক পেজ আছে তাতে আপোনাৰ লাইভ চলিব লাইভত মানে গিভৱে হ'ব লাইভ গিভৱে হ'ব আৰু প্লাছ আপোনাৰ কি ক'ম আৰু মানে অফাৰ যোনটো হ'ব মানে লগভগ আপোনাৰ যোনবিলাক কাপোৰ 30, 40, 10 মানে যোনটো হেপী কাষ্টমাৰ হ'ব বা যোনে শ্বেয়াৰ কৰে বেছি ভিডিঅ'বিলাকত তাৰ হিচাপে মানে আমাৰ অফাৰটো থাকিব 10%। তো এনেতো 10% থাকিবই তাৰ ওপৰত আৰু অলপ মানে আপোনাৰ ডিছকাউণ্ট থাকিব বেছিকৈ ডিছকাউণ্ট থাকিব। তো আপোনালোকে চবে আহিব মোৰ এড্ৰেছটো জানেই চবে দোকানৰ। তো আজি ব্লগটো মই বেছি দীঘলীয়া নকৰিব মানে মোৰ গাটো মানে ইমান ভাল নহয়। চ' এইবিলাক মানে দেখিছে হাতত আঙুলটি মানে এইবিলাক মানে অলপ সৰু সুৰা এক্সিডেণ্ট হৈছে মানে অলপ। চ' চুলি বেলডাল মাৰি আছোঁ এতিয়া বেলডাল খুলি দিওঁ অলপ মানে কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি কেনেকুৱা লাগিছে গাইজ। চ' আপোনালোকে আহিব ভিডিঅ'টো চাই কিনে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। চ' আজি ভিডিঅ'টো মই ইমান ব্লগটো মানে ইমান বেছি লম্বা নকৰোঁ যিহেতু মানে কাপোৰ ষ্টকো কম হৈ আছে এতিয়া। তো মোৰ হাত চাত অলপমান এক্সিডেণ্ট হোৱাৰ কাৰণে মই ষ্টক আনিব পৰা নাছিলোঁ মোৰ মাল আনিব যাব পৰা নাই। তো অহা কাইলৈ খালৰ পৰা মাল আহিব চাগে মই অৰ্ডাৰ দিছোঁ আহি ল'ব চাগে তাকে আনিম। তো অহা কাইলৈৰ পৰা মই আৰু নতুন ভিডিঅ' মানে আজিৰ পৰা মানে আৰু নতুন ভিডিঅ' আপোনালোকে পাই যাব ইউটিউবত। চ' ব্লগ পাব ডেইলি লাইফষ্টাইল ব্লগ বনাব ট্ৰাই কৰিম বিকজ মানে গা চা ইমান ভাল নথকা হৈছেতো মানে সেইকাৰণে ইমান দিন ভিডিঅ' অহা নাছিলে। মেক্সিমাম আমাৰ 3 মাহৰ ভিতৰত মই মানে ভিডিঅ'টো বনাব ওলাইছোঁ। তো সদায় মানে মই যেতিয়া ভিডিঅ' আনো অফাৰ দি থাকোঁ কিছুমান। তো আপোনালোকক এতিয়া মই কি ক'ম কওক কোনযোৰ কাপোৰ কিমান ৰেণ্ডমলি কি কাপোৰ আছে কোনযোৰ এনে দেখাই দিওঁ ৰ'ব মই মানে প্ৰব্লেম আছিলে। আৰু চাওক চুলি লম্বা কৰিছোঁ কেনেকুৱা লাগিছে লুকটো ক'ব চুলি লম্বা কৰিব লাগে নে নালাগে ক'ব নোৱাৰে। আৰু চাওক ইফালে মই আপোনাক দেখাইছোঁ ইফালে চাওক ধুনীয়া ধুনীয়া ননী কটন আহি গৈছে ষ্টক চাওক কি ধুনীয়া ধুনীয়া ননী কটন এইবিলাক চাওক। চ' ব্লগটো বেছি দীঘলীয়া নকৰা এইবিলাক চাওক মই কৈ আছোঁ এইবিলাক মানে আপোনাৰ চব ৰেডি টু ৱেৰ আপোনাৰ মেখেলাও চিলোৱা আছে চব ৰেডি কৰি দিছোঁ আপোনাক ধুনীয়া ধুনীয়া আৰু অফাৰত আছে যোনযোৰ কাপোৰ মই আপোনালোকক কৈ আছোঁ ৰ'ব ধুনীয়া এইযোৰ অফাৰ আছিলে। এইযোৰ চাওক এইযোৰ পূৰা পিয়'ৰ পদ্মিনী হয় এইযোৰ যদি এই ভিডিঅ'টো চাই এইযোৰ পূৰা পিয়'ৰ পদ্মিনী হয় পূৰা মাটিশালত বোৱা। তো এইযোৰ যদি আপোনালোকে ল'ব আহে আপোনালোক এই ভিডিঅ'টো চাই কিনে যদি আহে ডাইৰেক্ট আপোনাৰ মই হ'লচেলৰ ৰেট লগাই দিম আপোনাৰ এইটো লগাই দিম মই 1550 লগাই দিম পূৰা এইটো ভিডিঅ' চাই যদি। তো চব মই আপোনালোক জানে মই যেতিয়ালৈকে মানে মই ভিডিঅ' কৰোঁ তেতিয়া মানে মই এটা অফাৰ লৈ ধুনীয়া ধুনীয়া অফাৰ লৈ তো আপোনালোকে যদি ভিডিঅ'টো চাই কিনে ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব গাইজ। চ' বহুত মানে ডেইলি ভিডিঅ'ত লগ পাম আৰু ট্ৰাই কৰিম ডেইলি ভিডিঅ' বনাব। চ' আপোনালোকে চাই থাকক তেতিয়ালৈকে বাই বাই ষ্টে ছেফ বাই বাই।